চাহকবি আগতে গংগা কবি চবলৈ দে ছয়টা আহিবি হ'বলৈ চাহ কফিও খাম গংগাও চাহ ঠিক আছে অহা ছয় যেতিয়া গংগা সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ য'ত য'ত আমাৰ অসম ছ'চাইটি আছে সকলো ঠাইত গংগাই মুক্তি লাভ কৰিব আৰু ভিলা মই আপোনালোককো সুধিম কি সুধিম কি খাব গল কি খাব গল কফি এবাৰ লাষ্ট মোৰ নিচিনাকৈ মূৰটো লৰাই কওক কি খাব গল চাহ কফি আমাদের বেশি মানে এগুলো দুটার নমস্কাৰ মই অভিলাষা ডেকা আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু লগতে অহা 6 মে'ত চিনেমা হলত গংগাই খনি বটিয়া ফিল্মখন ৰিলিজ হ'ব আপোনালোকে চাব আৰু কেনেকুৱা লাগিল আমাক জনাব আৰু মই এটা তই দাইলখন বৰ টেষ্টি বনাৱ দেই তই বনোৱা দাইলখন খালে মাছ মাংস খাবলৈ মনে নাযায় নমস্কাৰ মই সৃষ্টি ৰয় সকলোকে ৰঙালী বিহু শুভেচ্ছা দিছোঁ আৰু আহি আছে 6 মে' গংগাই খনি বটিয়া অহা 6 মে' চাব নাপাহৰিব কিন্তু 6 মে' গংগা এটা ডাইলগ কওঁনে বহুত মৰম লগা এটা ডাইলগ ভাল লগা মানে ৰাতিপুৱা টাইমটোত উঠাৰ টাইমত ৰাতি মানে ফুটবল মাৰিছিলোঁ এই ছোৱালী তহঁতে ইমান ভৰি কিয় মাৰ হা মোৰ কাষত এটা ফুটবল হৈ থকা যেন লাগে যে আৰু এটা কথা কওঁ লাষ্টতে আপোনালোকে কিয় ক'ব চিঞৰি চিঞৰি দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম দৌৰি দৌৰি যাম দৌৰি দৌৰি যাম তো সকলোৱে 6 মে'ত চাব আহিব কিন্তু থেংক ইউ এতিয়া চিপাহীজৰা মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ বা কৰ্তৃপক্ষৰ তৰফৰ পৰা আমাৰ যিগৰাকী প্ৰযোজিকা গৌৰী ফিল্মছৰ কাৰণ এই ক'ভিডৰ জটিল সময়ত এখন অসমীয়া চিনেমা প্ৰযোজনা কৰিবলৈ আগবাঢ়ি অহাটো এটা নিজৰ ভিতৰতে ডাঙৰ সাহসৰ কথা গতিকে গৌৰী ফিল্মছৰ প্ৰযোজিকা মল্লিকা ৰয় বাইদেউ তেখেত আমাৰ লগত আছেই তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছে ছাত্ৰ একতা সভাৰ এজন সদস্য আৰু মল্লিকা ৰয় বাইদেউলে আৰু এবাৰ ভালকৈ হাত চাপৰি বজাই দিয়ক কাৰণ তেওঁৰ অসমীয়া চিনেমা কেতিয়াও জীয়াই নাথাকিব কাৰণ এনেধৰণৰ প্ৰযোজকো আমাক লাগে যাৰ ভাল চিনেমা বনোৱাৰ ভাল সংস্কৃতিবান চিনেমা বনোৱাৰ এটা দুৰ্বাৰ হেঁপাহ থাকে আৰু সেই মল্লিকা ৰয়ৰে সন্তান হৈছে সৃষ্টি মাকে প্ৰয়োজন কৰিছে সন্তানে অভিনয় কৰিছে ইয়াতে ভনীয়েকৰ ছোৱালী আৰু মই পুনৰবাৰ কৈছোঁ যে গংগাখন চাবলৈ আহক এওঁলোকৰ অভিনয়খিনিৰ কাৰণে আমি বৰ বেছি দীঘলীয়াকৈ আৰু কথাৰ মাজলৈ নাযাওঁ আমাৰ এটা গান আছে সুন্দৰ গীত যিটো গানত অসমীয়া নতুন প্ৰজন্মৰ কেইবাজনো কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে ৰাকেশ নিৰাণ ভৃগু দীক্ষু আচুৰ্য তেনে বহুত শিল্পীয়ে কণ্ঠদান কৰিছে আৰু সেই তেওঁলোক নিজে সেই শিল্পী হৈ ওলাইছে গানটো আমাৰ লগতে প্ৰমোচনেল গান যাক কয় চিনেমাবোৰৰ শেষত যে ট্ৰেণ্ড চলি আছে এতিয়া উৎসৱ মুখৰ পৰিৱেশ এটা সেই গানটো অকণমান আমাৰ টেকনিকেল টীমক বজাই দিবলৈ অনুৰোধ কৰিছোঁ এপাক আমি গংগা মুখৰ হৈ পৰা বুলি পৰিৱেশটো গানটোৰ লগত
আমাৰ ট্ৰেইলাৰ ৰিলিজ হৈছে আৰু 6 তাৰিখে চিনেমাখন ৰিলিজ হ'ব আপোনালোকে উৎসৱ